স্বাগতম জনাইছোঁ এটি নতুন ব্লগৰ সৈতে। সকলোৰে ভালনে বাৰু? আশা কৰোঁ সকলো ভালেই আছে। তেতিয়াহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা 7টা বাজিছে। মই গা পা ধুই নামঘৰত সোমাই আহিছোঁ আৰু এতিয়া মই খাইছোঁ ওটছ। মই ৰাতিপুৱা সদায় ওটছ খাওঁ। ওটছ খোৱাটো ভাল হয়। তো আৰম্ভণি এনেদৰে কৰিছোঁ, আপোনালোকৰ সৈতে চাই থাকিব। ব্ৰেকফাষ্ট কৰিয়ে আকৌ খোৱা বোৱা কামতে লাগি গৈছোঁ। ভাতৰ যোগাৰ কৰি আছোঁ। মা দেউতা দুয়োজন যিহেতু ওলাই যায়, সেইবাবে এইটো সময়ত বৰ দৌৰাদৌৰি হয়। এইটো সময়ত বিশেষ স্পেচিয়েল একো নাথাকে, চিম্পুলকেই বনাওঁ। জিকা বাকলিৰ চাটনি বনাবলৈ লৈছোঁ। এইখিনি কি চাওকচোন, ভেকুৰী কোনে কোনে খাই পাইছে বাৰু? মই কিন্তু খাই খুব ভাল পাওঁ আৰু এতিয়া এইখিনি মই বনাবলৈ লৈছোঁ। এটা ডাঙৰ চাইজৰ আলু মই সৰু সৰুকৈ কুটি লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ মিহিকৈ কাটি। এতিয়া মই পেনখনত অলপ মিঠাতেল দিছোঁ। অৱশ্যে ভেকুৰীত তেল অলপ বেছিকৈ লাগে, তেতিয়াহে খাই ভাল লাগে। তেলখিনি গৰম হোৱাৰ পাছত মই কাটি থোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত মই ইয়াত আলু দি দিম। আলুখিনি অলপ সিজিবলৈ দিছোঁ। আলুখিনি সিজাৰ পাছতে ভেকুৰীখিনি দি দিম। ভেকুৰীখিনি মই এনেকৈ ফালি লৈছোঁ মাজতে। চাওক, ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি লাগে আৰু এনেকৈ ভাজিলে অলপো তিতা নালাগে। আৰু এয়া জিকা বাকলিৰ চাটনি। পদুম ফুল, আপোনালোকেতো জানেই যে মোৰ মাৰ ঘৰ গৌৰীসাগৰ পুখুৰীৰ পাৰতে হয় আৰু গৌৰীসাগৰ পুখুৰীত এনেকুৱা বগা পদুম বহুত ফুলি থাকে। ভাইটিক ক'লোঁ যে মোলৈ বগা পদুম কেইবাহমান দি পঠাবি আৰু সি দি পঠাইছে। এয়া খুব ভাল লাগে গোন্ধটো। আৰু সৰুৰ পৰাই যিহেতু দেখি আহিছোঁ পদুম ফুল, সেইবাবে এপাহ নোলোৱাকৈ থাকিলে মোৰ ভাল নালাগে। এতিয়া পদুম ফুল ফুলাৰ সময়। পুখুৰীটো বৰ ধুনীয়াকৈ পদুম ফুলেৰে ভৰি আছে। মই পানীত জীয়াই থৈছোঁ। অলপ অলপ মৰহি গৈছে, কালিয়ে চিঙা হয়। হেল্ল' এভৰিৱান, এতিয়া আবেলিয়ে হ'লহি আৰু এতিয়া মই ভাবিছোঁ অলপ মেকআপ কৰোঁ। মানে মোৰ মেকআপ কৰিবলৈ মন গৈছে। কেতিয়াবা আমাৰ সকলোৰে হয় ন, আমাৰ মহিলাসকলৰ কেতিয়াবা মেকআপ কৰিবলৈ মন যায়। আজি তেনেকৈ মোৰো মন গৈছে, গতিকে মই ভাবিছোঁ অলপ মেকআপ কৰোঁ আৰু আপোনালোকেও চাই থাকক। আৰু এটা কথা কওঁ যে মই কোনো মেকআপ আৰ্টিষ্ট নহয়, মই মেকআপ শিকা নাই আৰু মোৰ ওচৰত একো বস্তু নাই মেকআপৰ। এনেই সাধাৰণ বস্তু কেইটামানে মোৰ ওচৰত যি আছে মই তাকে কৰিম বুলি ভাবিছোঁ। তেন্তে চাই থাকক। মই মুখখন ধুই আহিলোঁ ভালদৰে আৰু এতিয়া মই মুখত টোনাৰ সানিছোঁ। টোনাৰ মই বায়'টেক বডি ৱাটাৰটো লগাইছোঁ। টোনাৰ মুখৰ লগতে ডিঙিটো লগাব লাগে, সেইবাবে মই ডিঙিটো লগাইছোঁ। মুখত টোনাৰ লগোৱাৰ পাছত মই মইশ্চাৰাইজাৰ লগাইছোঁ। মইশ্চাৰাইজাৰ মই বায়'টেকৰ মৰ্ণিং নেক্টাৰটো ইউজ কৰোঁ। এইটোৱে প্ৰাইমাৰৰ কামো কৰে। মইশ্চাৰাইজাৰ ভালদৰে লগাই ল'লোঁ মই মুখ আৰু ডিঙিত। তাৰপাছত মই লেকমি চিচি ক্ৰীম আৰু অৰিফ্লেমৰ BB ক্ৰীম, এই দুয়োটা মই মিক্স কৰি দিছোঁ। মই ফাউণ্ডেশ্যন নলগাওঁ, ভাল নাপাওঁ মই ফাউণ্ডেশ্যন লগাই। সেইবাবে মই এই দুটা এনেদৰে মিক্স কৰি লগাওঁ। ভাল কভাৰেজ দিয়ে। ডট ডটকৈ মই মুখ আৰু ডিঙিত ভালদৰে লগাইছোঁ আৰু এতিয়া ভালদৰে মিলাই দিম। ভালদৰে মুখত মিলি গ'ল। এতিয়া মই বানানা পাউডাৰে ছেটিং কৰিম। মই ADSৰ বানানা পাউডাৰটো লৈছোঁ। এইটোৱে এটা মেট লুক দিব। যিহেতু এতিয়া গৰমৰ দিন হয়, সেইবাবে মই গ্ল'য়ি মেকআপ কৰা নাই, মেট ফিনিছ মেকআপ এটা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইবাবে সকলোখিনি মই তেনেকুৱাই ব্যৱহাৰ কৰিছোঁ বস্তু। এতিয়া মই গালত ব্লাছাৰ লগাম। মই চিবানা কালাৰ্ছৰ ব্লাছাৰ পেলেটখন ব্যৱহাৰ কৰিছোঁ আৰু এইটো দেখিছেনে, ইয়াৰ হাইলাইটাৰটো নাইকিয়াই হৈ গ'ল।
মই ইমানেই ভাল পালোঁ এইটো লগাই, সেইবাবে য'তেই যাওঁ লগাওঁ, শেষ হৈ গ'ল। আৰু এতিয়া মই ইয়াৰে পিংক কালাৰটো ব্যৱহাৰ কৰিছোঁ। চিভানা কালাৰ্ছৰ ব্লাছাৰ বহুত ভাল হয়, অকণমান লগালে হৈ যায়। অলপ ব্লাছাৰ মই কপাল, নাক আৰু থুতৰিটো লগাইছোঁ। এতিয়া আহিছোঁ আই মেকআপলৈ। আই মেকআপৰ বাবে মই হুডা বিউটিৰ আই শ্বেডো পেলেটখন ব্যৱহাৰ কৰিছোঁ আৰু মই এডাল সৰু ব্ৰাছেৰে লাইট কালাৰৰ শ্বেড এটা আইলিডত লগাবলৈ লৈছোঁ। যিহেতু মই চিম্পল মেকআপ কৰিম, গতিকে মই লাইট কালাৰেই ব্যৱহাৰ কৰিছোঁ আৰু গৰমৰ দিনত বা দিনৰ ভাগত লাইট কালাৰে ব্যৱহাৰ কৰাটো ভাল। মই আই শ্বেডো দুটা কালাৰ মিক্স কৰি লৈছোঁ। এতিয়া মই ব্ৰাউন কালাৰ লৈছোঁ। এতিয়া মই ব্ৰাউন কালাৰৰ আইব্ৰ' পেঞ্চিল এডালেৰে মোৰ আইব্ৰ'টো ফিল কৰিম। মোৰ আইব্ৰ' ফিল কৰি হৈ গ'ল। আৰু মেকআপ কৰিবলৈ হ'লে আইব্ৰ' মেইন হয়, কাৰণ আইব্ৰ' ভাল হ'লেহে মেকআপটো ফুটি উঠে। এডাল সৰু ব্ৰাছ এনেদৰে মই আইব্ৰ' ফিল কৰি দিছোঁ, তেতিয়া শ্বেপটো ভাল হয়। এতিয়া আহিছোঁ আইলাইনাৰলৈ। আইলাইনাৰ মই ইলিয়েটিনৰ লৈছোঁ আৰু এতিয়া দুয়োটা চকুতে ভালদৰে লগাম। আইলাইনাৰ লগোৱাটো বহুত টান হয়, ইমান দূৰৰ পৰা নোৱাৰি। মই যিহেতু কেমেৰাটো চাই চাই কৰি আছোঁ, এতিয়া মই সৰু আইনাখন লৈ লৈছোঁ। আইলাইনাৰ লগোৱা হৈ গ'ল। এতিয়া লগাম কাজল। কাজল মোৰ ফেভৰেট হয়, কাজল লগাই বহুত ভাল পাওঁ মই। কাজল মই লেকমিৰ লগাইছোঁ। কাজল লগাই হৈ গ'ল। এতিয়া লগাওঁ মাস্কাৰা। মাস্কাৰা মই অৰিফ্লেমৰ ইউজ কৰিছোঁ। চকুৰ তলৰ আইলেছ কেইডালতো লগাইছোঁ, তেতিয়া দেখিবলৈ ভাল লাগে। মোৰ আই মেকআপ হৈ গ'ল, চিম্পল আই মেকআপ। আৰু এতিয়া লিপ লাইনাৰ লগাবলৈ লৈছোঁ। লিপ লাইনাৰ মই ৰেড কালাৰ ইউজ কৰিছোঁ।
লিপ লাইনাৰ লগোৱাৰ পাছত এতিয়া মই লিপষ্টিক লগাম। লিপষ্টিক মই চুইচ বিউটিৰ ৰেড কালাৰটো ব্যৱহাৰ কৰিছোঁ। খুব ধুনীয়া কালাৰ হয় এইটো। আৰু আমি লিপষ্টিক লগোৱাৰ আগতে সদায় লিপ লাইনাৰ ব্যৱহাৰ কৰিব লাগে ওঠত, তেতিয়া লিপষ্টিক বাহিৰলৈ নাযায় আৰু দেখিবলৈও ভাল লাগে। মোৰ মেকআপ প্ৰায় শেষ হৈছেগৈ আৰু অলপ পোহৰৰ অসুবিধাৰ বাবে আপোনালোকে হয়তো মেকআপটো ভালদৰে ধৰিব নোৱাৰিব পাৰে। এতিয়া আহিছোঁ মই হাইলাইটাৰলৈ। হাইলাইটাৰ মই ৱেট এণ্ড ৱাইল্ডৰ প্ৰিচিয়াছ পিটেলছটো লৈছোঁ। ৱেট এণ্ড ৱাইল্ডৰ হাইলাইটাৰ বহুত ভাল হয়। হাইলাইটাৰ লগালে স্কিনটো বহুত গ্লোয়িং হৈ থাকে, সেইবাবে ভাল লাগে হাইলাইটাৰ লগাই। যিহেতু মই এগৰাকী বোৱাৰী, গতিকে এগৰাকী বোৱাৰী হিৰত সেন্দুৰে বহুত সৌন্দৰ্য প্ৰদান কৰে, সেইবাবে মই সেন্দুৰ লৈছোঁ। সেন্দুৰ লগালে বহুত ধুনীয়া দেখোঁ নিজকে। আৰু এযোৰ ফুলি পিন্ধি লৈছোঁ। আৰু খোপাটো খুলি চুলিখিনি অলপ ফনিয়াই লওঁ। আৰু এটা ল'লোঁ ৰঙা ফুট। এতিয়া মোৰ মেকআপ হৈ গ'ল কমপ্লিট। কওকচোন আপোনালোকে কেনেকুৱা লাগিছে বাৰু মোক। এটা চিম্পুল মেকআপ কৰিলোঁ মই। আৰু এতিয়া মই মেকআপ ছেটিং স্প্ৰে নকৰোঁ, মোৰ গুড ভাইবছৰ ৰ'জ ৱাটাৰটোৱে মই এনেদৰে লগাওঁ মেকআপ ছেটিং স্প্ৰে হিচাপে। আৰু আটাইতকৈ শেষত মই এখন টিচু পেপাৰে এনেদৰে মুখখন মচি দিওঁ, তেতিয়া এক্সট্ৰাবোৰ লাগি আহে, মেকআপটো লং লাষ্টিং হয়। মোৰ মেকআপ কমপ্লিট হৈ গ'ল। এনেদৰে কৰিলোঁ আৰু জনা নজনাকৈ, নাজানো কেনেকুৱা পালে আপোনালোক। মোৰ মেকআপ কৰি হৈ গ'ল। চিম্পল মেট ফিনিছ মেকআপ এটা কৰিছিলোঁ। আজিৰ ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে, আশা কৰোঁ নিশ্চয় ভাল পালে। তেনেহ'লে মই আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদিহে এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। থেংক ইউ।